30 জুলাইৰ নিশা কলিয়াবৰৰ মিছা আৰক্ষী চকী এলেকাৰ 37 নং ৰাষ্ট্ৰীয় পথৰ পৰাই নগদ ধনসহ বাইকখন চুৰি কৰি নিছিল 8জনীয়া ডকাইতৰ দলে। ইতিমধ্যে মিছা আৰক্ষীয়ে দলটোৰ 6টা অপৰাধীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। নিশা মিছা আৰক্ষী অভিযান চলাই চামগুৰি সমষ্টিৰ কাঠপাৰাৰ পৰা চুৰি বাইকক গ্ৰেপ্তাৰ কৰে ডকাইত চাকলিমক। উল্লেখযোগ্য যে কলিয়াবৰৰ বিভিন্ন প্ৰান্তক দিনক দিনে বৃদ্ধি পাইছে ডকাইতৰ সন্ত্ৰাস। এই ক্ষেত্ৰত আৰক্ষী যথেষ্ট সষ্টম হোৱাৰ প্ৰয়োজন আহি পৰিছে। আৰক্ষী অধিক কঠোৰ হোৱাৰ প্ৰয়োজন আশা কৰিছে এতিয়া কলিয়াবৰৰ ৰাইজে। যোৱা 30/7/2021 তাৰিখে আমাৰ কলিয়াবৰ থানাৰ অন্তৰ্গত মিছাৰ পৰা মিছা আউটপোষ্টৰ ঠিক ওচৰতে বৰালি গাঁৱৰ পৰা আমাৰ 37A নেশ্যনেল হাইৱেৰ এজন যুৱক এই ব্ৰইলাৰ ফাৰ্মত কিবা কাম কৰা আছিলে ল'ৰাজন। তেওঁ বাইক দি পেলাই চামগুৰিৰ পৰা কলিয়াবৰ অভিমুখে আহি থাকোঁতে নিশা 10:30মান বজাত তেওঁৰ মটৰচাইকেলখন কাঢ়ি লৈ গৈছিল আৰু লগত তেওঁৰ 3000 টকা আছিল আৰু এটা মোবাইল ছেট। এইটো লৈ যোৱা বুলি আমাক এখন এজাহাৰ দিছিল আৰু সেই তাৰ ভিত্তিত আমি কলিয়াবৰ থানাৰ গোচৰ নম্বৰ 51/2021 ৰুজু কৰি পেলাই আমি তদন্ত আৰম্ভ কৰিছিলোঁ আৰু আমাৰ SP ছাৰৰ নেতৃত্বত আমাৰ কলিয়াবৰ SDPO ছাৰৰ তত্বাৱধানত আমি এটা কলিয়াবৰৰ গোটেই চাব ডিভিজনৰ এটা টীম হৈ পেলাই এই গাড়ী যিটো মটৰচাইকেলখন চুৰি হৈছিল এই চুৰি কাৰ্যটোৰ যাতে আমি গোটেই কালপিতখিনিক ধৰিব পাৰোঁ তাৰ আমি চেষ্টা অব্যাহত ৰাখিছিলোঁ আৰু ঠিক একাধিক্ৰমে আমি আগতে ইয়াৰ পূৰ্বে আমি 6জন ইতিমধ্যে চোৰক আমি গ্ৰেপ্তাৰ কৰিছিলোঁ। তাত 8জনীয়া এটা দল আছিল বুলি কৈছিল গোচৰীয়াই আৰু আমি মোবাইল ছেটটো ইতিমধ্যে আজি কিছুদিনৰ আগতে উদ্ধাৰ কৰিছোঁ আৰু যোৱা ৰাতি আমাৰ IC মিছাৰ নেতৃত্বত আমি চাকলিম মুস্তাক বুলি এজন যুৱক কাঠপাৰাৰ এই এটা প্ৰফেশ্যনেল ক্ৰিমিনেল হয়, ভেহিকল লিফ্টাৰ ইত্যাদি বিভিন্ন ক্ৰাইমৰ লগত সি জড়িত, তাক আমি ধৰিছিলোঁ আৰু সেই ক্ষেত্ৰত আমাৰ কেইজনমান আৰক্ষী জোৱান আৰু গৃহৰক্ষী জোৱানো আমাক খুব সহায় কৰিছিল। সিহঁতে বহুত সাহসেৰে গৈ পেলাই এই এলেকাবিলাকত সোমাই সিহঁতক বিচাৰি উলিয়াই পেলাই ধৰিছিল। গতিকে তেওঁলোকৰ যথেষ্ট সহায় আমি পাইছোঁ আৰু তাৰ পৰাই আমি কালি তাৰ লিডিঙত IC মিছাই এই যিখন মটৰচাইকেল লৈ গৈছিল স্নেচিং হৈছিল এইখন ৰিকভাৰী কৰিছিল। এই ক্ষেত্ৰত দেখা যায় কলিয়াবৰ সঘনাই এনেধৰণৰ ঘটনা হয়, আৰক্ষী এই ক্ষেত্ৰত অধিক কঠোৰ হোৱাৰ প্ৰয়োজন আছে নিশ্চয়। এতিয়া কথা হৈছে কি ক্ৰাইম এগেইনষ্ট প্ৰপাৰ্টিৰ ক্ষেত্ৰত আমাৰ বিভাগৰ পৰাও আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলৰ পৰাও আমি প্ৰায় এই বিষয়ত আমি বিভিন্ন পাই আছোঁ ইনষ্ট্ৰাকশ্যন আৰু সেইকাৰণে আমি চেষ্টা অব্যাহত ৰাখিম যাতে অদূৰ ভৱিষ্যতে এই ঘটনাবিলাক সংঘটিত নহয়, তাৰ কাৰণে আমি চেষ্টা কৰিম। নিউজ ডেস্ক ৰিপোৰ্ট লাইটছ লাইভ।